মই স্কুলৰ পৰা আহিলোঁ। স্কুলৰ পৰা আহি ভণ্টি এজনী কল কৰিছে আৰু কলটো কৰি কৈছে যে জুবিন গাৰ্গ নাই। আৰু মোৰ সঁচাকৈ বিৰাট দুখ লাগি গৈছে, মই থাকিব পৰা নাছিলোঁ। আৰু মই বিশেষ আমাৰ ঘৰত টিভি ৰিচাৰ্জ নাছিলে, মোবাইলত নেটৱৰ্ক নাপায়। মই পেহীহঁতৰ ঘৰত গ'লোঁ। পেহীহঁতৰ ঘৰত গৈ দৌৰি গৈছোঁ। দৌৰি গৈ মই টিভি চাইছোঁ, তেতিয়া গম পাইছোঁ জুবিন গাৰ্গ নাই। তাৰপিছত ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল হৈছিলে, তাত আকৌ সাগৰত গৈ মানে চুইমিং কৰোঁতে তেওঁ ঢুকালে। কথাটো মানি ল'ব পৰা নাই, কাৰণ জুবিন গাৰ্গ হৈছে অসমীয়া জাতিৰ সম্পদ। আৰু আমাৰ শৈশৱ একদম জুবিন গাৰ্গৰ পৰাই আৰম্ভ হৈছে। গান শুনিছোঁ জুবিন গাৰ্গৰ, অসমীয়া গান শুনাৰ প্ৰবলতা আহিছে জুবিন গাৰ্গে মেইন। আমি চিনেমা চাইছোঁ জুবিন গাৰ্গৰ কাৰণে, চিনেমা চাইছোঁ। কিবা এটা সমস্যা আছে, জাতিৰ হকে মাত মাতিছোঁ জুবিন গাৰ্গ। বিতৰ্ক আছে, কিবা ভাল আছে, বেয়া আছে, সকলো ক্ষেত্ৰতে জুবিন গাৰ্গ। ভাল কামত প্ৰশংসা কৰিছোঁ, বেয়া কামত সমালোচনা আমিও কৰিছোঁ। আমিও এনেকৈ অন্ধভক্ত নহয়। কিন্তু ইমান দুখ লাগিছে মোৰ। ভিডিঅ'টো বনাইছোঁ মই এইটো কাৰণে, মোৰ যাতে ইম'শ্যনটো মই ক'ব পাৰোঁ, দেখুৱাব পাৰোঁ। মই নিজকে বিশ্বাস কৰিব পৰা নাই, জুবিন গাৰ্গ কিমান ভাল পাওঁ মই। যেতিয়া জুবিন গাৰ্গৰ 50 বছৰ হৈছিলে, স্কুলত আমাৰ হেডমাষ্টাৰৰ পৰা পাৰ্মিশ্যন লৈ স্কুলত কোনে জুবিন গাৰ্গৰ জন্মদিন পাতে? মই ছাৰক ক'লোঁ, ছাৰ জুবিন গাৰ্গৰ জন্মদিন 50 বছৰ আছে, আমি স্কুলত পাতিম। তেওঁ পাৰ্মিশ্যন দিছে, ক্লাছ অফ কৰাই। মই যিবোৰ ডাঙৰ ছাত্ৰ আছিলে সিহঁতক ক'লোঁ 9, 10ৰ জুবিন গাৰ্গৰ জন্মদিন পাতিম, 50 বছৰীয়া জন্মদিন। গোটেই তাৰপিছত চকলেট আনিলোঁ। তাৰপিছত আনি পেলাই ধুনীয়াকৈ বেলুন চেলুন লগাই কৈ হেপী বাৰ্থডে ধুনীয়াকৈ মই লিখি কৈ ছাত্ৰ ছাত্ৰীসকলে গান চান গাই ধুনীয়াকৈ একদম ধুনীয়াকৈ পালন কৰিছোঁ। মই অকলেই, মোৰ লগত কেইজনমান ছাত্ৰই সহযোগ কৰিছে। বাকী মই ইমানেই ভাল পাওঁ যে মই ছাৰৰ পৰা পাৰ্মিশ্যন লৈছোঁ, অকলেই কৰি আছোঁ, যে মই অকলে সেই কামটো কৰিছোঁ। মই ভিডিঅ' আপলোডো দিছোঁ, আপোনালোকক মই দেখুৱাম, লাগিলে চাব পাৰিব, বা মোৰ ভিডিঅ'টো আছে। আৰু হঠাৎ এনেকুৱা এটা কথা মানি ল'ব পৰা নাই। 51 বছৰ হৈছে, অসমৰ কৰিব লগা কাম বহুত আছে, অসমখন বহুত পিছ পৰি আছে। জুবিন গাৰ্গৰ অবিহনে অসমীয়া জাতি এতিয়া ক'লে অলপ বেছি কোৱা হ'ব, সংগীতৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰত হওক, জুবিন গাৰ্গ বুলি ক'লে কিবা এটা নিজৰে বংশৰ টুকুৰা এনেকুৱা নিচিনা অনুভৱ হয়। তেওঁ নাই বুলি কওঁতে ভাবিবই পৰা নাই যে তেওঁ হঠাৎ নাইকিয়া হৈ গ'ল। কিবা শৰীৰৰ যে কিবা টুকুৰা এটাই নাইকিয়া হৈ গৈছে, তেনেকুৱা নিচিনা অনুভৱ হৈছে। ভাবিব পৰা নাই যে এনেকুৱা এটা খবৰ পাম বুলি। আজিৰ পৰা বহুত বছৰ, 5 বছৰ বেছি হ'ব, 7 বছৰমান আগতে মই মামাৰ ঘৰত গৈছিলোঁ। এটা কথা শ্বেয়াৰ কৰিছোঁ, মামাৰ ঘৰত যেতিয়া গৈছিলোঁ, মামীয়ে কৈছে জুবিন গাৰ্গ মৰিল নহয়। তো মই চক খাই গৈছোঁ, মামী কি কয়? তাৰপিছত কৈছে হয় মই মৰিলোঁ, এই মাত্ৰ মই ক'ৰবাত গাঁওখনৰ নাম কৈছে, সেই গাঁওখনত মই শুনি আহিছোঁ। মই লগে লগে মোবাইলটো খুচৰিব বিচাৰিছোঁ, তাতো নেটৱৰ্ক পোৱা নাছিলে। তো মই যেতিয়া চিন্তিত হৈ গৈছোঁ, তেতিয়া মামীয়ে কৈছে হাঁহি পেলাই কৈছে নহয় তোক ধেমালি কৰিছোঁ, তই জুবিন গাৰ্গক বহুত ভাল পাওঁ। আৰু সেই কথাটো মনত পৰি গৈছেগৈ, যেতিয়া মোৰ ভণ্টি ৰীমায়ে কল কৰি কৈছে যে ক'ৰবাত টিভি চাই আছিলে, কৈছে যে জুবিন গাৰ্গ নাই নহয়। কি হৈছিলে বোলে, ছিংগাপুৰত তেনেকৈ গৈ পানী কৰোঁতে, যিটো নিউজত পাই আছোঁ আৰু যিটো খবৰ দিছে, তেনেকৈ ঢুকাল। মই দৌৰি গৈছোঁ, মোবাইলত যিহেতু নেটৱৰ্ক নাপায়, তাৰপিছত আমাৰ ঘৰত টিভি ৰিচাৰ্জ নাই। গৈ পেলাই চাইছোঁ, একদম ভাবিব নোৱাৰা, মোৰ মাতবোৰ হেৰাই গৈছেগৈ। স্কুলৰ পৰা আহিছোঁ, মই খোৱা বোৱাও কৰা নাই, মই অলপ ৰেষ্ট লৈছোঁহে। কিন্তু এই কথাটো অসমীয়া জাতিৰ প্ৰাণ হৈ, অসমীয়া জাতিক যেনেকৈ শ্ৰীমন্ত শংকৰদেৱ আছে, ইমান ডাঙৰ মানুহৰ লগত তুলনা কৰিছোঁ, বেয়া নাপাব, খুব এটা আৱেগত আছে। ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, তাৰপিছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, অসমীয়া জাতিৰ বহুত স্বাভিমান বহুত আগবঢ়াই থৈ গৈছে। জুবিন গাৰ্গৰ এটা ষ্টেপৰ পৰা এটা ষ্টেপ, শংকৰদেৱৰ পৰা যদি আৰম্ভ কৰোঁ, বৰ্তমান জুবিন গাৰ্গ এনেকুৱা এটা সম্পদ, যিটো অসমীয়া জাতিয়ে কিবা এটা ক'লে শুনে। বিতৰ্কই হওক, কেতিয়াবা ভাল কথাই হওক, তেওঁ বহু বিতৰ্কিত মন্তব্যও কৰে, সেইটো আমি সমৰ্থন নকৰোঁ। কিন্তু বহুত কাম কৰি গৈছে, অসমীয়া সংগীত জগতে হওক, অসমীয়া চিনেমা জগতে হওক, অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখন বহুত আগবঢ়াই নিলে। ভাবিব নোৱাৰোঁ যে এনেকুৱা এটা পৰিৱেশ বা এনেকুৱা এটা খবৰ দিব বা পাম, ভাবি পৰা নাই জুবিন গাৰ্গক কিয় এনেকুৱা হ'ল। প্ৰতিটো মুহূৰ্ততে কেতিয়াবা গান গালেও, কেতিয়াবা কিবা এটা হ'লেও হঠাৎ টিভিত বাজে, অসুস্থ হৈ যায়, পৰি যায়, হস্পিটেলাইজ হৈ যায়। কথাবোৰ
মানে একদম ভাবিব পৰা নাই যে এনেকুৱা এটা হ'ব। আৰু যেতিয়া জুবিন গাৰ্গৰ কিবা এটা হয় বুকুখন চিংকে মাৰে যে কিবা এটা হ'ব নেকি, আকৌ ভাল পায়, আকৌ টিভিত বাজে নাই তেওঁ সুস্থ, তেওঁ নিজেও কয় মই সুস্থ। যে তেওঁ ৰেষ্ট নলয়, ৰেষ্ট নল'লেও আমি বাৰে বাৰে কওঁ যে জুবিন গাৰ্গে ৰেষ্ট ল'ব লাগে, কিন্তু তেওঁ নিজৰ কথাই শুনে। কিন্তু আজি অন্ততঃ নিয়তিৰ শেষ, মানে ভাবিব নোৱাৰোঁ নিজৰ বুকুখনত কিবা খুন্দা মাৰি ধৰিছে। বহুত বহুত দুখ লাগিছে। মই ভাবিব পৰা নাই মই কেনেকৈ কথাবিলাক কওঁ। জুবিন গাৰ্গক বহুত ভাল পাওঁ, বহুত ভাল পাওঁ। ভাল ক'লে ভাল পাওঁ, বেয়া ক'লে তাক খং উঠে। যোনে জুবিন গাৰ্গক গালি পাৰে, কোনোবাই মদকি বুলি কয়, কোনোবাই ফটুৱা বুলি কয়, বেয়া বেয়া শব্দ ব্যৱহাৰ কৰে, তেতিয়া দুখ লাগে। তথাপিও আমি জুবিন গাৰ্গক মানে ভাল পোৱা মানে অনুৰাগী হিচাপে হ'ব দে, কৈছে জুবিন গাৰ্গে মদ খাইছে বুলিহে কৈছে। কিন্তু ইমানখিনি আমি সহ্য কৰিছিলোঁ, ইমানখিনি মই সহ্য কৰিছিলোঁ। কিন্তু আজি জুবিন গাৰ্গ নাই, কথাটো মানি ল'বলৈ টান লাগিছে। ভগৱানে কেনেকুৱা এটা কৰিলে, সঁচাকৈ মই বিৰাট ভাগৰি গৈছোঁ। মই অন্তৰখন বিৰাট মানে ক'ব নোৱাৰিছোঁ। আমাৰ ঘৰৰ মানুহে চবেই জানে মই জুবিন গাৰ্গক কিমান ভাল পাওঁ। আমাৰ গাঁৱৰ মানুহে জানে জুবিন গাৰ্গৰ বিষয়ে কিবা এটা বেয়াকৈ ক'লে মই লাগি যাওঁ। শুদ্ধই হওক, ভুলেই হওক, ভালেই হওক, বেয়া হওক, কোনোবাই অন্ধভক্ত বুলিও ক'ব পাৰে। কিন্তু এইটো কথা মই মানি ল'বলৈ মানে বহুত টান পাইছিলোঁ। কিন্তু আজিৰ এটা কথাই শেষ কৰি পেলালে, জীৱনটো কিবা আধৰুৱা হৈ গ'ল। অসমীয়া জাতি বহুত পিছ পৰি যাব। অসমীয়া সংস্কৃতি, অসমীয়া সাংস্কৃতিক জগতখন, অসমীয়া সংগীত জগতখন, চিনেমা জগতখন এফালৰ পৰা একদম পিছ পৰি ৰ'ল। আৰু স্পষ্টবাদী ব্যক্তি আছিলে, চৰকাৰী হওক, ব্যক্তিক কোনোবাই হওক স্পষ্টকৈ কৈ দিয়ে, মনত একো নাৰাখে। সেইকাৰণে মই কেতিয়াবা কওঁ জুবিন গাৰ্গক এটা ডায়লগ, ঘেণ্টা কাকো খাতিৰ নকৰোঁ। কেতিয়াবা ক'ৰবাত কিবা এটা হ'লেও হেৎ আমি জুবিনৰ অনুৰাগী, সেই তেনেকুৱা কেতিয়াবা অকণমান নকৰামিও কৰোঁ। কিন্তু আজি সেই জুবিন গাৰ্গ নাই। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল, এইটোৱে সত্য। আৰু এই দুখ মই জীৱনত চাগৈ খুব কম পাইছোঁ, যে এনেকুৱা পৰৰ মানুহ এজন যে আপোন হৈ গৈছেগৈ। সৰুৰ পৰা, জন্মৰ পৰা জুবিন গাৰ্গৰ গান শুনো। ৰেডিঅ'ত আগতে জুবিন গাৰ্গৰ গান শুনিলে দৌৰি যাওঁ, ৰেডিঅ'ত ভলিউমটো বেছিকৈ দিওঁ, ৰেডিঅ'ত জুবিনৰ গানটো বাজিলে। কিন্তু আজি সেই জুবিন গাৰ্গ নাই, জুবিন গাৰ্গ মৃত্যু হৈছে, আৰু এইটোৱে সত্য। ভিডিঅ'টো বহুত আৱেগত বনাইছোঁ, বহুত দুখ লাগিছে। আৰু কিন্তু কম ভগৱানৰ ওচৰত, তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, এইখিনি মোৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা। সামৰিছোঁ, ধন্যবাদ।